আবতৰীয়া বৰষুণৰ প্ৰেম কথা আৰু আবৃত্তি নীলাঞ্জনা ডেকা। ভাল লাগিছিল তেতিয়া যেতিয়া দুটি নষ্ট পক্ষী একেলগে দুয়োৰে বাবে আবতৰীয়া বৰষুণ জাকত মাতাল হৈ তিতিছিল। আকৌ এবাৰ আহিল বৰষুণ জাক। এইবাৰ পিছে আবতৰত নহয়, এইবাৰ নীৰৱ নিশাৰ বৰষুণ। সৰি পৰা টোপালবোৰে স্পৰ্শ কৰে তগৰ ফুলৰ পাহিবোৰ। চৌদি সুগন্ধই বিয়পি উঠা এটা নীৰৱ নিশা। প্ৰশ্ন কৰোঁ নিজকে, আজি দুটি নষ্ট পক্ষী ক'ত হেৰাল? খোজ দিছোঁ অকলে শূন্যতাৰ পৰা আগলৈ, য'ত সৃষ্টি জীৱনৰ নতুন অধ্যায়, নতুন এক দিশৰ। হেৰাই যোৱা নষ্ট পক্ষীৰ কান্দোনত চৌদিশ বিয়পি নপৰে এতিয়া, বিয়পে মাথো তগৰ ফুলৰ সুগন্ধই। আমিবোৰ এতিয়া মই ৰূপেই সাহসী, পাহাৰৰ প্ৰেমত মাতাল হৈ পৰা এটি নষ্ট পক্ষীৰ প্ৰেম, আবতৰীয়া বৰষুণৰ প্ৰেম।